হে গাইজ স্বাগতম জনাইছোঁ মই এটা আকৌ নতুন ব্লগলৈ। যিহেতু বিহু বতৰ সেইটো কাৰণে গাঁৱৰ ল'ৰাকেইটা মিলি অলপ ওলাই আহিলোঁ বোলো গাঁৱৰ ৰাস্তাতে অলপ বহি কথা অলপকে পাতোঁ। আমি গৈ আছোঁ বৰ্তমান আমাৰ ঘৰৰ পিছখনৰ পুখুৰীৰ পাৰত অকণমান বহিবলৈ। লগৰটোৱে গেম খেলিব বোলে, ময়ো অলপ ভিডিঅ' চাম, সেইটো কাৰণে বহি। আপোনালোকে যিহেতু ভাবিছে চাগে ঘৰৰ ওচৰ বুলি কৈ ইমান দূৰ খোজকাঢ়ি গৈ আছে, কিন্তু বেছি দূৰ নহয় বাৰু, আমাৰ ঘৰৰ পিছপিনে হয়। যিহেতু লাহে লাহে আহি আছোঁ সেইটো কাৰণে দূৰ নিচিনা লাগিছে। দেখিছেনে আমাৰ ঘৰৰ পাছলৰ পথাৰখন ইমান ধুনীয়া লাগিছে। আবেলি সময়ত ভিডিঅ'টো বনোৱাৰ কাৰণে ধুনীয়া লাগিছে চাগে। ফাইনেলি পুখুৰী পাৰ পালোহি, অকণমান লেকচাৰ মাৰিলোঁ। যিহেতুকে গধূলি বিহু আছে সেইটো কাৰণে ঘৰলৈ যাব লাগিব বুলি ঘৰলৈ গুচি আহিলোঁ।